যদি আপুনি কেতিয়াবা কৰবাত বিপদত পৰে, আপুনি মোবাইলৰ পাৱাৰ বাটনটো 3বাৰ টিপি দিয়াৰ লগে লগে আপোনাৰ মোবাইলৰ লোকেশ্যনটো আপোনাৰ আপোন কেইজনমান ব্যক্তিৰ মোবাইলৰ লগত শ্বেয়াৰ হৈ যাব। তেওঁলোকৰ তাত আপোনাৰ ফোন কল লাগি যাব। আপোনাৰ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং হোৱা আৰম্ভ হৈ যাব। ইয়াৰ দ্বাৰা আপোনাৰ বিপদৰ বিষয়ে বা আপুনি যে কিবা এটা সমস্যাত পৰিছে সেই বিষয়ে আপোনাৰ আপোন লোকসকলে ততালিকে গম পাই যাব। ইয়াৰ বাবে আপুনি মোবাইলত এটা এপ ইনষ্টল কৰি ল'ব লাগিব। সেই এপটোৰ নাম হ'ল ছেফটি। আপুনি মোবাইলত ইয়াত দেখুওৱা এই ছেফটি এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। ইয়াৰ পিছত আপুনি আপোনাৰ মোবাইলৰ ছেটিংছলৈ আহিব। ছেটিংছৰ তলফালে থকা ছেফটি এণ্ড ইমাৰ্জেঞ্চি অপশ্যনত যাব। ইয়াত প্ৰথমতে আপুনি দেখা পাব মেডিকেল ইনফৰমেশ্যন। ইয়াত টেপ কৰি আপোনাৰ নাম, ব্লাড গ্ৰুপ, আপোনাৰ কিবা মেডিকেল, যদি কিবা আপোনাৰ ক্ৰিটিকেল কণ্ডিশ্যন আছে, আপোনাৰ এড্ৰেছ, এইবিলাক ডাটা আপুনি ইয়াত ভৰাই দিব। কোনোবাই আপোনাৰ মোবাইলটো যদি তেওঁৰ হাতত পায়, আপোনাৰ মোবাইলটো আনলক নকৰাকে এই ইনফৰমেশ্যন বিলাক বেলেগে চাব পাৰিব। দ্বিতীয়তে আহিছে ইমাৰ্জেঞ্চি কণ্টেক্টছ। ইয়াত মই 2টা কণ্টেক্ট নাম্বাৰ এড কৰি থৈছো। আপুনি তেনেকুৱা আপোনাৰ আপোন ব্যক্তিসকলৰ মোবাইল নাম্বাৰ ইয়াত এড কৰি থব। এওঁলোকলৈ অট'মেটিক আপোনাৰ মোবাইলৰ পৰা ফোন কল লাগি যাব যেতিয়া আপুনি কোনো সমস্যাত পৰিব। ইমাৰ্জেঞ্চি SOS ইয়াত টেপ কৰাৰ পিছত আপুনি ইমাৰ্জেঞ্চি SOS অপশ্যনটো ইয়াত অন কৰি ৰাখিব। এইটো অন কৰি ৰাখিলে আপুনি ইয়াত তলফালে দেখিব প্লে এলাৰ্ম চাউণ্ড। যেতিয়া আপুনি 3বাৰ পাৱাৰ বাটনটো টিপিব ইমাৰ্জেঞ্চি চিটুৱেশ্যনত, তেতিয়া এটা মোবাইলত এলাৰ্ম চাউণ্ড এটা বাজিব। তলফালে দিয়া আছে কল ইমাৰ্জেঞ্চি চাৰ্ভিচেছ। এইটো অন থাকিলে আপুনি সেই 3বাৰ পাৱাৰ বাটন টিপাৰ পিছত ইমাৰ্জেঞ্চি চাৰ্ভিছতো কল লাগি যাব। নেক্সট আছে শ্বেয়াৰ ইনফো উইথ ইমাৰ্জেঞ্চি কণ্টেক্টছ। কণ্টেক্ট লিষ্টত যিসকলৰ নাম আপুনি ইয়াত এড কৰিছে তেওঁলোকলৈ আপোনাৰ লাইভ লোকেশ্যনটো চেণ্ড হৈ যাব। ৰেকৰ্ড ইমাৰ্জেঞ্চি ভিডিঅ'। আপোনাৰ আশে পাশে কি হৈ আছে আপোনাৰ মোবাইলৰ কেমেৰাত উইথ অডিঅ' চব ৰেকৰ্ড হৈ থাকিব। এনেকুৱা আৰু তলফালে বহুতো অপশ্যন আছে, সেইবিলাকো আপুনি প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰে। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল ইমাৰ্জেঞ্চি SOS আৰু ইমাৰ্জেঞ্চি কণ্টেক্টছ। ইয়াৰ উপৰিও আপোনাৰ ছেফটিৰ কাৰণে আপুনি মোবাইলত আপোনাৰ লোকেশ্যনটো সদায় অন কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।